আসসালামু আলাইকুম। আল্লাহ রব্বুল আলমিন হাজার হাজার শুক্রিয়া যে মহান আল্লাহ ৰব্বুল আলমিন আমালোকক সুস্থ ৰাখিছে। আজি মই আহিলোঁ আপোনালোকৰ মাজলৈ ইছলামী কিছুমান কুইজ লৈ। আজি চাওঁ আমাৰ পৰা বিজয় গুপ্তি কোনো ল'ব পাৰে। তেনে আমাৰ লগতে থাকক, এতিয়া আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আসসালামু আলাইকুম। দাদা এইফালে অলপ ঘূৰি পাৰিব নেকি? মানে মই এটা ইউটিউব চেনেলৰ পৰা আহিছোঁ, মানে কিছুমান আপোনাক ইছলামিক প্ৰশ্ন কৰিম। যদি আপুনি আমাৰ প্ৰশ্নৰ এনচাৰ সঠিকভাৱে দিব পাৰে তেনেহ'লে আপোনাৰ কাৰণে আমাৰ তৰফৰ আপুনি নোৱাৰিলেও কৈ দিম, লাজ পোৱাৰ একো নাই। কমচে কম আপুনি শিকিব পাৰিব, তো ভয় কিয় পাই আছে? ভয় পোৱাৰ একো নাই, মই কৈ দিম। এই দোকানীটোক ধৰিম। আসসালামু আলাইকুম। ওয়ালাইকুম সালাম। এইফালে চাওক, আমাৰ কেমেৰাটোৰ ফালে চাওক অলপ। মানে মই এটা ইউটিউব চেনেলৰ পৰা আহিছোঁ, আপোনাক কিছুমান ইছলামিক প্ৰশ্ন কৰিম। যদি আপুনি ৰাইট এনচাৰ দিব পাৰে তেনেহ'লে আমাৰ তৰফৰ পৰা আপোনাৰ কাৰণে গিফ্ট আছে। আপোনালোকৰ প্ৰথম প্ৰশ্ন হ'ল যে জানাজা নামাজটো কি নামাজ? ফৰজ নামাজ না নফল না ৱাজিব না ফৰজে কিফায়া? ফরজ নামাজ। জানাজা নামাজ যিটো মানুহ মৰিলে পঢ়ে সেইটো নামাজ কি ফৰজ নামাজ হয় না ফৰজে কিফায়া না ৱাজিব না সুন্নত না নফল? অলপ ভাবি চাওক। ভাবিব লাগিব অলপ মই যাব। আপোনাক দুটা অপশ্যন দিম, অপশ্যন দুটা দিওঁ। দিয়ক। এটা ফৰজ আৰু এটা ফৰজে কিফায়া, কোনটো হ'ব? ফরজটো হ'ব। এটা ফৰজ আৰু এটা ফৰজে কিফায়া, দুটাৰ এটা অপশ্যন। ফরজ হ'ব, ফরজ। মানে ফরজে কিফায়া হ'ব। আপোনাৰ কাৰণে নেক্সট প্ৰশ্ন হ'ল মানে কোনজন নবীক মানে কূপত পেলোৱা হৈছিল? কোনজন নবীক কূপত পেলোৱা হৈছিল? অঁ, এইটো এনচাৰটো আপোনাৰ কাৰণে নেক্সট প্ৰশ্ন মানে ইউনুছ আলাইহিছ সালাম যেতিয়া মাছৰ পেটত আছিল তেতিয়া এটা দোৱা পৰিছিল, এই দোৱাটোৰ নাম কি আছিল? কোনটো এটা আয়াত পৰিছিল? আয়াতটো কোনটো আয়াত? ইউনুছ আলাইহিছ সালাম যেতিয়া মাছৰ পেটত আছিল। এই আমি কৈ জানি না। অলপ চেষ্টা কৰক। মানুহে মানে যেতিয়া মুচিবতত পৰে তেতিয়া মানুহৰ ঘৰত এটা খতম পৰে, সেই খতমটোৰ নাম কি? সেইটোৱে দোৱা আছিল। বহুত মানুহ মাতি কিনে যে খতম পঢ়া এটা। লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ। হৈছে পৰে আৰু অলপ ভাবক। হা? লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ। এইটো কালেমা হয়, কলিমা না? এইটো নহয়, বেলেগ আৰু এটা আছে। লা ইলাহা ইল্লা আনতা সুবহানাকা ইন্নী কুনতু মিনাজ জালিমিন। লা ইলাহা ইল্লাল্লাহ ইল্লা আনতা সুবহানাকা ইন্নী কুনতু মিনাজ জালিমিন। এইটো দোৱা পৰিছে, সেইকাৰণে মাছৰ পেটৰ পৰা আল্লাহ কি কৰিছিল? মুক্ত কৰি দিছিল। আপোনাৰ কাৰণে নেক্সট প্ৰশ্ন হ'ল মানে কালিমা শাহাদত ক'ব পাৰিবনে? কলিমা শাহাদাত আশহাদু আল্লাহ লা ইলাহা আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। আমি মুছলমান মানুহ কমচে কম কালিমা চাৰিটা জানিব লাগিব, হয় না নাই? তেনেহ'লে মুছলমানে নহয় আমি, হয় না? হ'ব।